লতাজাতীয় আলুৰ পৰা দুৰাৰোগ্য বেমাৰৰ ঔষধ প্ৰস্তুত লখিমপুৰৰ ব্যক্তিৰ। ডেংগু, জাপানিজ এনকেফ্লাইটিছ আক্ৰান্ত বহু ৰোগীয়ে আৰোগ্য লাভ কৰিছে এই বনদৰৱ সেৱন কৰি। ইমানৰ তিনিজনী ডেংগু আৰু জাপানিজ এনকেফ্লাইটিছ হৈছিলে। এজনীটো 94ৰ পৰা হৈ আছিলে জাপানিজ এনকেফ্লাইটিছ, মাথাৰ বিষ, ভৰি বিষ, গাঁঠি বিষ, জ্বৰ আৰু য'ত মাথা খুন্দা মাৰি দিয়ে পগলা নিচিনা হৈছিলে, সেই তেখেতক ভাল কৰিলোঁ। আৰু মাজুলী এজনী মিচিং মানুহ ভাল কৰিলোঁ। আৰু এজনী আমাৰ কমলপুৰ বহু কথা এজনী 5 বছৰৰ পৰা ডেংগু হৈ আছিলে, গুৱাহাটী GMC চিকিৎসক দেখালে, 22 দিন ৰাখিলে, ট্ৰিটমেণ্ট কৰি ভাল নহ'লে। তেখেতক মোৰ ওচৰলৈ লৈ আহিলে, মই এপালি দৰৱ দিলোঁ। তেখেতক খুব বেছি আধা ঘণ্টা লাগিলে ভাল হওঁতে। তেখেত এতিয়া সুস্থ হৈ আছে, কোনো প্ৰব্লেম নাই। আৰু এই আমাৰ নামটো মাঘনোৱাৰ এগৰাকী বনগাঁৱৰ এজন ল'ৰা কলিকতা কোম্পানীত আছিলে, তেখেতৰ তাত ডেংগু ওলালে। তেওঁ তাত 15,000 টকা খৰচ কৰিলে। খৰচ কৰি তেওঁ একো ভাল নাপালে। তেওঁ ঘৰত পালেহি, ঘৰত আহি গম পালে মই দৰৱ এপালি দিয়াৰ কথা গম পাই তেওঁ মোৰ পৰা দৰৱ এপালি গধূলি নি খোৱালে। আৰু ৰাতি আধা ঘণ্টাৰ পিছত ফোন কৰিছে যে বিষো নাই আৰু মাথা বিষো নাই, জ্বৰো নাই। পিছদিনাখনি আকৌ লখিমপুৰ আদিত্য নাৰ্ছিং হোমত তেওঁ টেষ্ট কৰিলে, নিগেটিভ ওলালে। এতিয়া তেওঁ আকৌ পুনৰ কলিকতা কোম্পানীত জইন কৰিছেগৈ। তেখেতৰ ঘৰৰ অৱস্থা পাতি একেবাৰে বেয়া। 15,000 টকা খৰচ কৰিলে আৰু মোৰ দৰৱ পালি এতিয়া তেওঁ ভাল পায়। এতিয়া কলিকতাত আকৌ কোম্পানীত চাকৰি কৰি আছে। কোনো লোকে এই সম্পৰ্কে জানিবলৈ 6900767763 নম্বৰত যোগাযোগ কৰিব পাৰিব। মেলেৰিয়া মানে জাপানিজ এনকেফ্লাইটিছ হৈছিল। তাৰ পৰা ডক্টৰে ট্ৰিটমেণ্ট কৰিছিল 4 বছৰমান। মই ভাল নহ'লোঁ আৰু মোৰ অৱস্থা একেবাৰে শোচনীয়া হৈ গ'ল, মানে লাষ্ট পৰ্যায় আছিল। তেনেকুৱাতে এজন গাঁৱৰ বুঢ়া মানুহে মোক এপালি দৰৱ দিছিল। সেই দৰৱ পালি খাই মই খুব আধা ঘণ্টাৰ ভিতৰতে ভাল পালোঁ। পোৱাৰ পিছত মোৰ আজি তাৰিখলৈকে ডেংগু মেলেৰিয়া একো নাই। আৰু এতিয়া মই এতিয়া 4জন মানুহক এতিয়া মই ট্ৰিটমেণ্ট কৰিলোঁ, ডেংগু আৰু জাপানিজ এনকেফ্লাইটিছ। তেখেতসকল ঠিক এঘণ্টাৰ ভিতৰতে ভাল হ'ল আটাইকেইজন মানুহ। এতিয়া সুস্থ আৰু ঘৰে ঘৰে মই খবৰ লৈছোঁ, এইখিনি ঠিকেই আছে। এতিয়া প্ৰব্লেম নাই। আৰু ধৰক এতিয়া আৰু পাৰিলে মই যদি পাৰোঁ আৰু তেনেকুৱা সুবিধা পালে আৰু মই মানুহক দিবলৈ বিচাৰোঁ। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা, নিউজ টুডে অসম। আপোনাৰ সপোনৰ ঘৰখনৰ অভাৱ পূৰ কৰিবৰ বাবে আহি আছে ৰিস্কন আৱাজ। উন্নত মানৰ আন্তঃগাঁথনিৰে নিৰ্মিত ৰিস্কন আৱাজত থাকিব বেডমিণ্টন কোৰ্ট, জিমনেজিয়াম, কমিউনিটি হলৰ লগতে ছুইমিং পুলৰ সুবিধা। সকলো অত্যাধুনিক সা সুবিধাৰে সম্বলিত আপোনাৰ সপোনৰ ঘৰখনৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা লাচিত নগৰ পথ নিয়াৰ SBI গড়চুক, গুৱাহাটী 35। ফোন নম্বৰ 6001799010 036140666082।